গহপুৰ পৌৰসভাত ৱাৰ্ডে ৱাৰ্ডে বিধায়ক উৎপল বৰা, পৌৰসভা নেত্ৰী লীনা শইকীয়া বৰাৰ গৃহ প্ৰৱেশ কাৰ্যসূচী। ভাৰত চৰকাৰে হাতত লোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা গহপুৰ পৌৰসভাৰ অন্তৰ্গত প্ৰায় ১৩০০ গৃহৰ হিতাধিকাৰীৰ বাবে আবণ্টিত মুঠ ২ লাখ টকাৰ ভিতৰত ১,৭০,০০০ টকা ইতিমধ্যে যিসকল হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ নৱনিৰ্মিত গৃহৰাজি স্থানীয় বিধায়ক উৎপল বৰা আৰু পৌৰসভাৰ সভানেত্ৰী লীনা শইকীয়া বৰাই পৌৰসভাৰ বিষয়ববীয়া কৰ্মী আৰু দলীয় কৰ্মীৰ সহযোগত পৌৰসভাৰ অন্তৰ্গত ৬টা ৱাৰ্ডতে গৃহ প্ৰৱেশৰ শুভাৰম্ভ কৰে। এই ক্ষেত্ৰত যুগ যুগ ধৰি খেৰৰ জুপুৰি ঘৰত অতি কষ্টৰে বসবাস কৰি থকা লোকসকলে বিজেপি চৰকাৰে প্ৰদান কৰা এটা পকী ঘৰ লাভ কৰি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে। গহপুৰ নগৰৰ ৫ নম্বৰ ৱাৰ্ডত ৰাজকুমাৰ দত্তৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চলত যিটো আঁচনিৰ জৰিয়তে গৃহ দিয়াৰ ব্যৱস্থা আছিল ১,৭০,০০০ টকা ব্যয় সাপেক্ষে এই ঘৰ বা সম্পূৰ্ণ কৰি তোলাইছে নগৰ সমিতিৰ উদ্যোগত। আৰু নগৰ সমিতিৰ প্ৰতিজন ৱাৰ্ড কমিশ্যনাৰে ইয়াত যথেষ্ট সঁহাৰি জনাইছে, অফিচাৰ্ছসকলে সঁহাৰি জনাইছে। মই আজি ইয়াৰ পৰাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গহপুৰৰ নিচিনা এখন সৰু নগৰত আমি দুখীয়া ৰাইজক যি ঘৰ দিবলৈ আমি সক্ষম হৈছোঁ, ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰায় ১৩০০তকৈ অধিক ঘৰৰ যিহেতু ছাৰ্ভে আমাৰ ইতিমধ্যে হৈ গৈছে আৰু তাৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫৪৩টা ঘৰত ১,৭০,০০০কৈ টকা আমি আবণ্টন পোৱা গৈছিল আৰু তাৰ আজি প্ৰায় ২০০ ঘৰত আমি এনেকৈ গৃহপ্ৰৱেশ অনুষ্ঠানত ভাগ ল'ম। আৰু এয়া ভাবিছোঁ ২২ চনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নেতৃত্বত ভাৰতবৰ্ষত গৃহহীন ব্যক্তি নাইকিয়া হ'ব, ভাৰতীয় নাগৰিকৰ দুখীয়া ৰাইজে পকা ঘৰৰ তলত থাকিব পাৰিব বুলি আমি এটা আশা ৰাখিছোঁ। আজি আমাৰ গৃহ সমাৰোহ সমাৰোহত আমি আজি সন্মানীয় গহপুৰ সমষ্টি বিধায়ক মহোদয়ক নিমন্ত্ৰণ কৰি পেলাই এই আমাৰ ১,৭০,০০০ টকা যি হিতাধিকাৰীয়ে লাভ কৰিছে, তেওঁলোকৰ যাৰ যাৰ ঘৰ সম্পূৰ্ণ হৈছে সেই তেওঁলোকৰ আচলতে আজি আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি এই ঘৰত প্ৰৱেশ কৰাৰ যিটো আমাৰ নিয়ম সেই নিয়ম ভাগ আমি কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ গহপুৰ নগৰত প্ৰথম পৰ্যায়ত ৫৪৩টা ঘৰ আমি দিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বাকী আৰু ৩টা পৰ্যায়ত আৰু আমাৰ ঘৰ পাবলৈ আছে। গোটেইখিনি মিলাই আমাৰ প্ৰায় ১৩০০ৰ পৰা ১৪০০ ঘৰ নগৰত আমাৰ গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক দিবৰ বাবে আমি সক্ষম। গহপুৰৰ পৰা টুৱাকান্ত দুৱাৰা ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।